নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰিছোঁ আপোনালোকে ভালে আছে আৰু মোকতো চিনি পোৱা নাই আপোনালোকে, কাৰণ মই কোনো ডাঙৰ চেলিব্ৰিটি নহয় বা মই কোনো ডাঙৰ ইউটিউবাৰ নহয়। মই আপোনালোকৰ নিচিনাই এগৰাকী সাধাৰণ পৰিয়ালৰ সাধাৰণ অসমীয়া বোৱাৰী। মই আজি আপোনাক সাজি কাচি আহিছোঁ। আপোনালোকে গম পাইছেই চাগে আজি ক'ত যাব ওলাইছোঁ। তো আজি মই দেখুৱাম মই পঢ়া কলেজখনৰ সৰস্বতী পূজা। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। A few moments later. এয়া মোৰ ভাইটি আৰু আমি এতিয়া যাব ওলাইছোঁ সৰস্বতী পূজা। ব'লক। আমাৰ তলতো পূজা হৈ আছে আজি। পাছত আপোনালোকক আহি পেলাই দেখুৱাম। ইয়াত এয়া পেণ্ডেল কৰি থৈছে, তো পিছত আমি দেখুৱাম ভিডিঅ'টো। ইমান ঠাণ্ডা আজি, বাপৰে। তেওঁ বতৰটো অকণমান মোকলাইছে, কিন্তু ছুৱেটাৰ পিন্ধা নাই। সেইকাৰণে আমি এতিয়া গাড়ীত যাম, গাড়ীৰ কাৰণে ৰখি আছোঁ ৰাস্তাত। তো টমটমত যাম। ভণ্টিজনী আহি পোৱা নাই এতিয়াও, তাই আহিলে আমি একেলগে যাম। ফাইনেলি ভণ্টি, মই, ভাইটি এতিয়া আমি যাবলৈ ওলাইছোঁ। আৰু এজনী ভণ্টি আহি পোৱা নাই, তাইক আমি তাতে কলেজতে লগ ধৰিম। টমটম ব'লা। আমি গাড়ীত উঠি ল'লোঁ, এতিয়া আমি যাওঁ। কেনেকুৱা লাগিছে? বতৰ ঠাণ্ডা। আমাৰ ল'ৰাবিলাকৰহে ঠাণ্ডা। ছোৱালীবিলাকৰ ঠাণ্ডা নালাগে আজি। ছোৱালীবিলাকৰ পুৰা গৰম। যিমান ঠাণ্ডা দিলেও আজি কোনো ছুৱেটাৰ নিপিন্ধে। এতিয়া আমি ধূপ চাকি কিনি লওঁ, তাৰপিছত দোকানত আহিছোঁ, কিনি লোৱাৰ পাছত আমি কলেজত যাম। এতিয়া ফাইনেলি আমি তেজপুৰ কলেজ আহি পাই গ'লোঁ। এতিয়া ভিতৰলৈ সোমাই গৈ আছোঁ। প্ৰথমতে গৈ চাকি জ্বলাই ল'লোঁ, কাৰণ কি পাছলৈ বহুত ভিৰ হৈ যাব। সেইকাৰণে আৰু ইয়াত ৰিপৰ্টাৰো আহিছে, বামুণক কিবা কিবি সুধি আছে আৰু পূজা দেখুৱাইছে। আৰু সেয়া আপোনালোকেও চাব পূজা তেজপুৰ কলেজত। আজি ইমান ডেক'ৰেশ্যন কৰা নাই এইবাৰ। I am sorry, Babu. আৰু ইয়াত প্ৰতিদিন টাইমৰ নিউজ ৰিপৰ্টাৰবিলাকো আহিছে, পূজা দেখুৱাই আছে তেওঁলোকো। আৰু আমি কলেজৰে ছাৰ এজনক লগ পালোঁ এতিয়া। কেনেকুৱা লাগিছে আপোনাৰ পূজাত? সাত্বিকভাৱে হৈ আছে, আধ্যাত্মিকতা যিটো ভাৱ থাকিব লাগে সেইমতে চলি আছে বৰ্তমান। এতিয়াও বতৰ বেয়া। হয়। আৰু এতিয়া মানে ল'ৰা ছোৱালীবিলাক ইমান অহা নাই, হয়নে? আহিব 12টামান বজাৰ পিছত। ঠিক আছে, ধন্যবাদ। জানো ক'ত গুচি গৈছিলে? ক'ত গৈছিলা? মোৰ পাৰ্চেলটো আহি গ'ল। পাৰ্চেলটো চা। হেডফোন, তাইৰ হেডফোন আহিছে আজি। তো তাই বোলে বহুত দিনৰ পৰা ৱেইট কৰি আছিলে, ৰাতিপুৱা ফোন কৰিছিলে। তো এতিয়া মানে তেজপুৰ কলেজৰ ওচৰতে মাতি দিলে আৰু হেডফোনটো লৈ আহিলে তাই। আজি 7 বছৰ মূৰত মই কলেজখনত আহিছোঁ আৰু কলেজখন চাই পেলাই মোৰ আগৰ মানে কলেজীয়া জীৱনটো মনত পৰি গৈছে। বহুত ভাল লাগিছে। আৰু ইয়াত কিছুমান নতুন হৈ গৈছে চব। আৰু এইফালে মোৰ পিছফালে চাই আছে, এইবিলাক ক্লাছতে মই পঢ়িছিলোঁ, ডিগ্ৰী ইয়াৰ পৰাই কমপ্লিট কৰিছিলোঁ। আৰু বহুত ভাল লাগিছে। বহুত দিন মূৰত মানে মই কলেজখনত, আজি 7 বছৰ পিছত মই ভৰি দিছোঁ কলেজখনত। আৰু এয়া দেখিবলৈ পাইছে প্ৰসাদ বিলোৱা আৰম্ভ হৈ গৈছে। প্ৰসাদ ল'বলৈ ভিৰ দেখিছে কেনেকুৱা, হাত পাতি থাকিবলগীয়া হৈছে, কাৰণ বহুত ভিৰ হৈছে প্ৰসাদৰ।
থেংক ইউ বুট ল'লোঁ এতিয়া ফল মূলবিলাক এতিয়া আঙুৰ কমলা আপেল এইবোৰ ইফালে দি আছে ইফালে লৈ ল'লোঁ এয়া নাৰিকল তিঁহ কল ঠাণ্ডাত কল আৰু ফাইনেলি বহুত ভিৰৰ মাজৰ পৰা প্ৰসাদ লৈ আহিলোঁ মানে প্ৰসাদৰ টনাজোৰা লাগিছে তো একদম ভিৰৰ মাজতেই প্ৰসাদ লৈ আহিছোঁ আৰু এতিয়া ভাইটি ভাগত পোৱাই নাই ভাইটি আনিব গৈছে প্ৰসাদ তাৰপিছত দেখুৱাই আছোঁ ফাইনেলি ঠাণ্ডাত ৰখি ৰখি খাই আছোঁ কল ঠাণ্ডা প্ৰসাদ এয়া মই ফাইনেলি মোৰ লগৰ ছোৱালী স্কুলৰ হয় আজি লগ পাই গৈছোঁ আৰু এইজনী তাৰ সৰু মাইনাজনী মাইনা হাই কৈ দিয়া হাই কৈ দিয়া নামটো কৈ দিয়া নামটো কৈ দিয়া কোৱা কোৱা অঁ তাৰপিছত আমি বহুত দিন মূৰত আজি মানে লগ পালোঁ মানে তাইও তেজপুৰতে থাকে আমি গৈ আছোঁ অগ্নিগড়ৰ ফালেদি বোকা আৰু ইমান ঠাণ্ডা দিছে ঠাণ্ডা বতৰৰ কাৰণে ৰখিব পৰা নাই এইকাৰণে আমি এতিয়া যাওঁগৈ আৰু ইফালে অগ্নিগড় পাৰ্কৰ কাৰণে কিমান দীঘল মানে টিকেট কাউণ্টাৰত লাইন লাগি আছে চাওক ভিৰ কেনেকুৱা চাওক বৰষুণ দি আছে এইকাৰণে গছৰ তলত ৰখি আছোঁ আৰু ইমান বৰষুণে সৰস্বতী পূজা চব বৰবাদ কৰি দিলে আমাৰ এতিয়া চ' ফাইনেলি এতিয়া ৰুমত আহি পাইছোঁ আৰু বৰষুণত ভিজি গোটেই কাপোৰ চাপোৰ লেতেৰা হৈ গৈছে আৰু এতিয়া কাপোৰ সলাই ল'লোঁ এতিয়া যাব ওলাইছোঁ এতিয়া মোৰ তলত যিটো পূজা হৈ আছে সেই পূজাটোলৈ আৰু পূজাটো মই আপোনালোকক গৈ পেলাই দেখুৱাই আছোঁ আৰু এয়া আমাৰ বিল্ডিঙৰ তলত থকা ডান্স স্কুলখনত পূজা পাতিছে চাওক চব পেৰেণ্টছবিলাক আহিছে ইয়াতে আৰু মিউজিকটো বাজি আছে কপিৰাইট হৈছে এতিয়া ফাইনেলি খিচিৰি খাব বহি গ'লোঁ এয়া ছাৰসকলে খিচিৰি দি আছে আৰু এজন ছাৰ আৰু আমি চবেই খিচিৰি খাবলৈ আৰম্ভ কৰিছোঁ খাই পেলাই আহি গ'লোঁ আৰু এতিয়া সময় সন্ধিয়া হৈ গৈছে দেখিছে আন্ধাৰ হৈ গৈছে চ' ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব